মোৰ মুখেদি যেতিয়া নেকি ওলাব তেতিয়া সেইটো ফাইনেল। এবাৰ বিটিআৰত যাতে আমাৰ কংগ্ৰেছখন জিকিব সক্ষম হয়। खाम्फा बरगयारि सारा BPF जइन जाफिनबाय आरो आगोलबो भिडिअफोर ओंखारदोंमोन जे हाग्रामा महिलारि सारखौ जेब्ला सोंदोंमोन खाम्फा बरगयारि सारा थांनायखौ बिथाङा बुंदोंमोन आंनि CIDसो बिथांमोना फैफिनगोन होननानै। दा खाम्फा बरगयारि सारा फैनायनि लोगो लोगो मा बुजिखौ नोंथांमोना बेखौ बुजिनांगौ जे राजखान्थिया रावनिबो पार्मानेन्ट नङा। राजखान्थियाव दिनै दङ गाबोन गैया। बेयो राजखान्थि गुबुन हान्जाखौ लाफिननो हानाय बा गुबुन हान्जादों बिथांमोना जइन जाफिननो हानाय। बेजों लोगोसे हाग्रामा सारा बिटिसिनि चिफ बिथाङा गोबां खोथा फोरमायदों। मा खोथा फोरमायखौ भिडिअनि गेजेरजों नोंथांमोना नुनो मोनगोन। लोगोसे कंग्रेसआबो गोबां हान्जा सुरनायनि हाबाफारि लादों। बिथांमोननि भिडिअखौबो नोंथांमोना नायना लानो हागोन मा खोथा बुंदों बिथांमोना। আজি আমাৰ কোকৰাঝাৰ জিলাত 5টা সমষ্টিত এই গাড়ীখন লেড ভেন গাড়ীখন আমাৰ বিতৰণ কৰা হৈছে। আমি প্ৰত্যেকটা সমষ্টিত সিখন লৈ আমি ৰেলী কৰিব গৈ আছো যে সকলো আমাৰ এবাৰ বিটিআৰত যাতে আমাৰ কংগ্ৰেছখন জিকিব সক্ষম হয়। আগন্তুক নিৰ্বাচন 2026ৰ যেটো বিধানসভা সেইখন হেৰিটো লৈ আমি এতিয়া আগবঢ়াই আছো যাতে আমাৰ BTCত আমাৰ কংগ্ৰেছ যাতে জিকিব সক্ষম হয়। আমি গোটেই সমষ্টিত এই লেড ভেন আমাৰ জাতি বাচক আৰু মাটি বাচক এই ৰেলীখন লৈ আমি আজি আগবঢ়াইছো। নিশ্চয় আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে আহিব, অতি সোনকালে আহিব। বৰ্তমান তেখেত উজনি অসমত ৰেলী কৰি আছে। যেতিয়া আপোনালোকে দেখিবলৈ পাইছে বেনাৰত সময় পৰিৱৰ্তন মাটি বাচক দেশ বাচক সেইখন ৰেলী এতিয়া উজনি অসমত ৰেলী চলি আছে। লাষ্টত আমাৰ মাৰ্চৰ লাষ্ট উইকত নিশ্চয় ছাৰে আহিব কোকৰাঝাৰলৈ। চন্দন আহে নাহে মই ক'ব নোৱাৰোঁ, কিন্তু চন্দনটো অলৰেডি কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে। কালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে চন্দন। নাহিব লাগে সেইটো প্ৰেচিডেণ্ট আহিলেতো আমি ল'ম, কিয় নল'ম? চবকে লৈ আছে, চবকেও ল'ম। আহি পেলাই কাম কৰক, একেলগে কাম কৰিম আমি সব মিলি পেলাই। ইউপিপিএলৰ স্থিতি কি হ'ব বিধানসভা নিৰ্বাচনত? ইউপিপিএলৰ স্থিতি কি হ'ব নহ'ব মই কোৱাটো উচিত নহয়। ইউপিপিএলৰ যিসকল আজিৰ দিনত নেতা হৈ আছে ইহঁতে জানিব ইউপিপিএলৰ দলৰ স্থিতি কি হ'ব নহ'ব। মই একো নক'ম। ইউপিপিএলৰ দলৰ নেতাসকলে এইটো ক'ব জানিব। ইহঁতৰ স্থিতি কি আছে নাই মুঠতে মই একো নক'ম। আৰু আমাৰ কথাটো হ'ল BTC অঞ্চলত 15টা এছেম্বলি চিট আছে। 15টা এছেম্বলি চিটটো আমি NDA হিচাপে আমি পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব। বিজেপিক এৰি দিয়াৰ কাৰণে তামোলপুৰত এটা বিদ্ৰোহ হৈছে। নাই এইফালে বিজেপি নাই, এনেকুৱা বিজেপিক এৰি দিছে দিয়া নাই, এনেকুৱা কথা চলি আছে কিন্তু ফাইনেল পৰ্যায়ত আহিব পৰা নাই, অহা নাই। আপোনালোকে বিশ্বাস কৰক মোৰ মুখেদি যেতিয়া নেকি ওলাব তেতিয়া সেইটো ফাইনেল। আমি কৈছোঁ NDA হিচাপে 15টা চিটত 15টাও জিকাই দিয়াটো BPF দলৰ দায়িত্ব। ইলেকশ্যন যিটো কোড অফ কণ্ডাক্ট বা ইলেকশ্যন ডিক্লেৰেশ্যনত আগতে যিসকলে আমাৰ দলৰ লগত কাম কৰিব বিচাৰিছে ইহঁতক আমাৰ দলত আমি আদৰণি জনাম। মন্ত্ৰী হাজাৰী আমি একেলগে ভগৱানৰ উদ্যোগত একেলগে কাম কৰা আমাৰ এক্টিভ আমাৰ মন্ত্ৰী হাজাৰী তেওঁ আজিৰ পৰা আমাৰ দলৰ কাম কৰিব আৰু আমি কাম কৰিবৰ কাৰণে যেনেকৈ সুবিধা লাগে